আমি যে চিনেমাত যে এজন এক্টৰ চাই আছিলোঁ যিজনৰ নাম বিজয় সিটো এতিয়া তামিলনাডুৰ একদম CM হৈ গ'ল তাতে এটা ভাল কাম কৰিছে কি জানে প্ৰত্যেকটো মদৰ দোকান বন্ধ কৰি দিছে কাৰণ মদৰ বটলে গোটেই এখন ঘৰ পৰিয়াল ধ্বংস কৰি পাৰে মদৰ বটলে জীৱন ধ্বংস কৰে ল'ৰা ছোৱালী নষ্ট কৰি আছে তাৰ কাৰণে যে এইটো সিদ্ধান্ত লৈছে বহুত ভাল হৈছে আমাৰ যদি এই অসমখনত যদি হলে হয় নহয় মদৰ দোকান একেবাৰে বন্ধ সৰু সৰু ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীবিলাকো এইবিলাক ব্যৱহাৰ নকৰিলে হয় আৰু এই ল'ৰা ছোৱালীবিলাক অলপ ভাল পথত গ'লে হয় ভাল সিদ্ধান্তৰ ফালে ৰাস্তা নিলে হয় এইটো মদৰ দোকান যে বন্ধ তাতে কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে একে বহুত চিনেমাতহে দেখি আছোঁ তেনেকৈ কৰিছে বুলি এতিয়া ৰিয়েলত কৰি আছে ৰিয়েলত হিৰোগিৰি দুখাই দিলে একদম পুৰা চিনেমাৰ হিৰোগিৰিটো একদম ৰিয়েল হিৰোগিৰি হৈ গ'ল আমাৰ ইয়াতো তেনেকৈ এজন হিৰো লাগে আমাৰতো মামা আছেই এই মামাকে কৈছোঁ মামা আপুনি যে আমাৰ ইয়াতো ওৱান শ্বপ বন্ধ কৰি দিয়ক মদৰ দোকান নহ'লে সৰু সৰু ল'ৰা ছোৱালীবিলাক বেল্টিব চব পঢ়া শুনাত ধান্দা নিদিয়ে আজিকালিহে মদৰ বটলহে চিনি পায় মাক বাপেকক দম দি পইচা লয় আৰু মদ খাবলৈ যায় পেলাই লুটি খাই পেলাই ক'ৰবাত পৰে এক্সিডেণ্ট হয় লাষ্টত মাক বাপেককে দায় দিয়ে